हेलो गाइस की खबर आपनालोक आशा करूँ आपनालोक সকলোৰে খবৰ ভাল আৰু দেখা পাইছে হেলমেট পিন্ধি পুৰা ৰেডি হৈ গৈছো আৰু এতিয়া যাব ওলাইছো ঘৰত আজি ঘৰলৈকে যাম তেনেহলে চাই থাকিব ভিডিঅটো তো এতিয়া বাজিছে প্ৰায় ৰাতিপুৱা 7টা মান বাজিছে আৰু এতিয়া ঘৰলৈকে গৈ আছো আজি ঘৰত যাব লগা বিশেষ এটা কাম আছিল আসলতে আৰু যেহেতু আজি মোৰ অফিসো আছিল তাৰ মাজতো ঘৰত যাব লগা হ'ল কি কাম আছিল হেতু মই ঘৰত গৈ কিনে কম যদি এটো ভিডিও মই ইয়াতে শেষ কৰি দেন এটো ভিডিওতে কম আৰু নহলে মই বেলেগ এটা ভিডিওত কৈ দিম যে মই আজি ঘৰত কিয় যাব লগা হ'ল অফিস থাকাৰ পিছতো ছুটি লৈ আৰু বাকি এতিয়া গৈ আছো চাই থাকিব আপোনালোকে ভিডিওটো ৰাতিপুৱাই ওলোৱা কাৰণে ৰাস্তাত ইমান এটা ভিৰ নাই জাম নাই আৰু যদি অকনমান দেৰি হৈ যায় প্ৰায় 9টা 10:30 মান বজাৰ ভিতৰত যদি আমি ওলাও এটা গুৱাহাটীত বহুত বেছি জাম হৈ যায় বাকি হলেও আগতে যেনুকা জাম আছিল তেনুকা নাই বাৰু কমে আছে আৰু যেহেতু এতিয়া ৰাতিপুৱা মাত্ৰ 7টা বাজিছে 7টা বজাত ইমান এটা ভিৰ নাথাকে এনুকুৱাই থাকে পালো মই ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ পৰা চাকচোন কি ধুনিয়া দেখা হৈছে নদীটো বাকি ইয়াতে ইমান ধুনিয়া বতা আহি আছে মানে কি কম আৰু মোবাইলটো মই ধৰিব পৰা নাই তাৰ পিছতো মানে কিবাকে হলে ভিডিও কৰিছো বাকিটো ফ্ৰন্ট কেমেৰা অনে কৰিব পৰা নাই যিমান বতা দিছে আৰু পুৰা ৰাতিপুৱাৰ বতাটো একদম আৰু এইখিনি সময়ত ৰাস্তাটো একদম খালী হৈ আছে একদম নিস্তব হৈ আছে বাকি ইয়াৰ পৰা এই দূৰৰ পাহাৰখন ইমান ধুনিয়া দেখা হৈছে আৰু তাৰ লগতে যে ব্ৰহ্মপুত্ৰ নদীটো আছে হেতু কাৰণে পৰিৱেশটো বহুত ধুনিয়া লগা হৈছে আৰু বতাটো বহুত জোৰে আহিছে এয়া মই মোবাইলটো ধৰিব পৰা নাই ইমান জোৰে বতা আহিছে মনটো বহুত বেছি ভাল লাগি আছে আৰু অকল মোৰ বুলিয়ে নহয় যেতিয়া সবে ঘৰত যায় তেতিয়া সবৰে মনটো ভাল লাগে কাৰণ বহুত দিনৰ মূৰত আমি ঘৰত যাওঁ এটো কাৰণে আৰু আমি আহি পালো ইয়া নাৰিকলি মন্দিৰত এটো খুৰা আৰু এই মন্দিৰটো আছে চিপাঝাৰৰ পৰা মেইন ৰোডতে আছে মন্দিৰটো যদি আহা নাই আপোনালোকে আহিব পাৰিব এটো মহাদেৱ বাবাৰ মন্দিৰ হয় ভিতৰত সোমাম বুলি অহা নাছিলো হেতু কাৰণে যেহেতু আমি ৰাতিপুৱাই ওলাই আহিছিলো হেতু কাৰণে আজি মন্দিৰত নোহোমাও এদিন আহিম মন্দিৰত সোমোৱাকে ভিতৰত যাম বাকি আজি নেদেখাও ভিতৰত যোৱা আজি মই নিজে বিচৰা নাই ভিতৰলৈ যাব বাহিৰৰ পৰাই সেৱা কৰিম বাকি আপোনালোকে আহিব এই মন্দিৰটো বহুত বেছি ভাল লাগে আৰু মন্দিৰৰ আশেপাশে যেটো পৰিৱেশটো আছে পৰিৱেশটো বহুত নিস্তব্ধ নিৰল পৰিৱেশ আহিম বুলি ভাবিছে আহিব এই মন্দিৰটোত বহুত ভাল লাগিব আহি ইয়াতে আৰু ইয়াৰ পৰা প্ৰায় 1 ঘণ্টা মান লাগিব আমাৰ ঘৰ যাই পাওঁতে এয়া মন্দিৰটো হাই কৰি দিয়া আৰু ইফালে মন্দিৰৰ চাৰিওফালে ঠাইখিনি বহুত ধুনিয়া হয় ইয়াৰ কাষতে আৰু এটা মন্দিৰ আছে এইটো দেখা পাইছে এইটো বিষ্ণু মন্দিৰ হয় বাকি এইটো মহাদেৱ বাবাৰ মন্দিৰ হয় আৰু ইফালে সাইডত ফিল্ড এখন আছে ফিল্ডখন বহুত ডাঙৰ ফিল্ড হয় তাতে মানুহ আৰু ইয়াতে দুটা মন্দিৰ আছে এইটো হৈছে মহাদেৱ বাবাৰ মন্দিৰ আৰু ইয়াতে এইটো এটা নামঘৰ নে কি হয় খুৰা পুখুৰী আছে এইটো এইটো আছে বিষ্ণু মন্দিৰ দুটা মন্দিৰ আছে ইয়াতে আৰু ইয়াতে বিয়াও হয় বাকি যাৰ মন্দিৰত বিয়া হ'ব লগা আছে ইয়াতে মন্দিৰত বিয়া হ'ব পাৰিব এইটো বিষ্ণু মন্দিৰটো ইয়াতে মন্দিৰৰ কাষত এটা পুখুৰী আছে ডাঙৰ পুখুৰী যদি এই মন্দিৰটোত আহিম বুলি মনতে ভাবিছে তেনেহলে সময় সুবিধা মিলাই
সোমবাৰে আহিব চেষ্টা কৰিব কাৰণ সেইদিনাখনে বহুত মানুহ থাকে সেইটো কাৰণে আহিও ভাল লাগিব যেতিয়া আপুনি বহুত মানুহ লগ পাব ইয়াতে আহি মন্দিৰত আহি বাকী আপোনাৰ এনে সুবিধা অনুযায়ী আপুনি যিকোনো বাৰত আহিব পাৰে কিন্তু আমি জনামতে সোমবাৰ আমাৰ মহাদেৱ বাবাৰ দিন হয় সেইটো আৰু এয়া মন্দিৰৰ ভিতৰত এডাল আম গাছ আছে ইমান আম লাগিছে এই গছডালত মই দেখাই আছোঁ নতুনকৈ হোৱা গাছ চাগে পুৰা আম লাগিছে এবাৰ প্ৰথমবাৰ লাগিছে চাওকচোন কেনেকৈ থোপাথুপিকৈ আম লাগিছে এয়া যাব ওলাইছোঁ ঘৰত আমি ঘৰৰ ফালে যাম এতিয়া আৰু এতিয়া ভগৱানৰ দৰ্শন কৰি আকৌ আমি ঘৰৰ ফালে যাব ওলাইছোঁ বহুত ৰাতিপুৱা ওলাইছোঁ ভাগৰ লাগিছে একদম একো খোৱা নাছিলোঁ বাকী এতিয়া কিবা এটা খাই ল'ম খাই কিনে আৰু ঘৰৰ ফালে যাম আৰু তামোল এখন লোৱাচোন মোৰ কাৰণে লাগিবই মোক তামোল নহ'লে নচলে মোৰ বেছি নাই আমাৰ ঘৰ যাই পাম একদম ঘৰৰ ওচৰৰে চাপিছোঁ বুলি ক'ব পাৰি কাৰণ এইটো হৈছে আমাৰ ঘৰৰ ৰাস্তা এইটো ৰাস্তাৰ অকণমান গৈ কিনে আমাৰ ঘৰটো আছে এইটো আমাৰ ঘৰৰ আগেৰে যিটো মেইন ৰাস্তা যায় আপোনাৰ টংলা যাব পাৰি সেইটো ৰাস্তা হয় ৰাস্তাটো ক্ৰছ কৰিলে আমাৰ ঘৰ হয় দেখাই আছোঁ বাৰু অকণমান আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ যদি ভাল পালে মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব